61 গাঁৱৰ ৰাইজৰ বৃহৎ প্ৰতিবাদ কোনো কাৰণতে বৰভাগ ৰাজচক্ৰ কাৰ্যালয় উঠাই নিবলৈ নিদিয়াৰ হুংকাৰ 61খন গাঁৱৰ ৰাইজক একাষৰীয়া কৰি বৰভাগৰ পৰা ৰাজচক্ৰ বিষয়া কাৰ্যালয় বিলুপ্তিকৰণ কৰিব বিচৰা চৰকাৰৰ হঠকাৰী সিদ্ধান্তৰ বিৰুদ্ধে আজি নলবাৰী বৰভাগত বৃহৎ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয়। শেহতীয়াকৈ ৰাজ্য চৰকাৰে ৰাজচক্ৰ বিষয়া কাৰ্যালয় বিলুপ্তিৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ পিছতে প্ৰান্তে প্ৰান্তে উঠিছে প্ৰতিবাদৰ জোৱাৰ। অসম চৰকাৰৰ কেবিনেটে নলবাৰী জিলাৰ 4টাকৈ ৰাজচক্ৰ বিষয়া কাৰ্যালয় বন্ধ কৰাৰ সিদ্ধান্ত লৈছিল। সেই সিদ্ধান্তৰ বিৰুদ্ধে ধাৰাবাহিকভাৱে বৰভাগত অব্যাহত আছে প্ৰতিবাদ। অসম চৰকাৰৰ যি কেবিনেটৰ সিদ্ধান্ত আৰু কেবিনেটৰ সিদ্ধান্তত অসমৰ 37টা ৰাজচক্ৰ বিষয়া কাৰ্যালয় বিলুপ্তিকৰণৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল আৰু তাত বৰভাগ ৰাজচক্ৰৰ কাৰ্যালয় সংলগ্ন আছে আৰু বৰভাগ ৰাজচক্ৰৰ কাৰ্যালয়টো মুকালমুৱাত স্থানান্তকৰণৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল আৰু ছাত্ৰ সন্থাই বৰভাগৰ ৰাইজে তাৎক্ষণিকভাৱে অসমৰ মুখ্যমন্ত্ৰী সন্মানীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ালৈ স্মাৰক পত্ৰ প্ৰদান কৰি এই সিদ্ধান্ত বাতিলকৰণৰ বাবে প্ৰতিবাদ কৰা হৈছিল। তাৰ পিছতো বৰভাগৰ ৰাইজৰ লগতে ছাত্ৰ সন্থাই বিভিন্ন ধৰণৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছিল। আজি বৰভাগ ৰাজচক্ৰ কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদী নাগৰিক সভা অনুষ্ঠিত কৰা হৈছে আৰু এই প্ৰতিবাদী নাগৰিক সভাৰ পৰা আমি এটা কথা স্পষ্টকৈ ক'ব বিচাৰিছো যে এই ৰাজচক্ৰ কাৰ্যালয় বিলুপ্তিকৰণ আমি কোনোপধ্যে কোনো কাৰণত নামানো। বৰভাগৰ মাছমচিয়াৰ কমাৰকুছিৰ পৰা ৰাজচক্ৰ বিষয়া কাৰ্যালয়টো বন্ধ কৰাৰ বাবে উলিওৱা নিৰ্দেশনা পত্ৰৰ পিছতে ক্ষোভৰ উদগীৰণ ঘটিছে ৰাইজৰ মাজত। উল্লেখযোগ্য যে নলবাৰী লক্ষণীয়ভাৱে বৃহত্তৰ বৰভাগৰ ৰাইজৰ বাবে এটা গুৰুত্বপূৰ্ণ কাৰ্যালয় হৈছে বৰভাগ ৰাজচক্ৰ বিষয়া কাৰ্যালয়। এই কাৰ্যালয়টো বিলুপ্তি কৰি মুকালমুৱাৰ লগত সংলগ্ন কৰাৰ চৰকাৰী সিদ্ধান্তৰ বিৰুদ্ধে সষ্টম হৈ পৰিছে বৰভাগৰ ৰাইজ। কোনো কাৰণতে বৰভাগৰ পৰা মুকালমুৱালৈ মাটি বাৰী সংক্ৰান্তত ৰাইজে 25ৰ পৰা 30 কিলোমিটাৰ দূৰত্বলৈ নাযায় বুলিও স্পষ্টভাৱে চৰকাৰ প্ৰশাসনক জনাই দিয়ে, যাৰ ফলস্বৰূপে আজি বৰভাগ ৰাজচক্ৰ বিষয়া কাৰ্যালয়ৰ সন্মুখত এই প্ৰতিবাদ সাব্যস্ত কৰে দল সংগঠনৰ লগতে স্থানীয় ৰাইজে। প্ৰতিবাদকাৰীসকলে বিভিন্ন শ্লোগানেৰে উত্তাল কৰি তোলে বৰভাগৰ চদিশ। কি কম, 1990 চনত অগপ চৰকাৰৰ দিনত ইয়াত ৰাজচক্ৰটো আৰম্ভ হৈছিল। 2007 চনৰ পৰা ইয়াত সম্পূৰ্ণৰূপে পূৰ্ণাংগ ৰূপত ৰাজচক্ৰটো স্থাপন হৈছে। বৰভাগৰ মানুহে ইয়াত মাটি দিছে চৰকাৰৰ কাৰণে, চৰকাৰক এই চৰকাৰী অফিচটো কৰিবলৈ। 61খন গাঁৱৰ মানুহৰ আৱেগ, স্বাভিমান, অধিকাৰ এই অফিচটোত আছে। এই অফিচটোৰ প্ৰতিখন চকী, প্ৰতিখন মেজ, প্ৰতিটো ফাইল, প্ৰতিগৰাকী কৰ্মচাৰীৰ ওপৰত এই 61খন গাঁৱৰ ৰাইজৰ অধিকাৰ আছে। আৰু এতিয়া এই বৰভাগ ৰাজচক্ৰটো ইয়াৰ পৰা বিলুপ্তি কৰি ইয়াৰ পৰা প্ৰায় 40 কিলোমিটাৰ দূৰলৈ নিব খুজিছে। তাৰমানে কি আমাৰ অধিকাৰ নাই নেকি? 61খন গাঁৱৰ ৰাইজৰ অধিকাৰ নাই নেকি? গতিকে সাৱধান কৰি দিছো, চৰকাৰ যাৰেই নহওক কাকো এই অফিচ নিবলৈ দিয়া নহয়। আৰু ইয়াৰ বাবে বৰভাগৰ 61খন গাঁৱৰ ৰাইজ মাৰ বান্ধি ওলাই আহিছে আৰু ইয়াৰ পৰিণাম যদি এই যদি অফিচ নিবলৈ খোজে, এই কাৰ্যালয় যদি নিব খোজে, তেনেহ'লে ইয়াৰ পৰিণাম কিন্তু ভয়াৱহ হ'ব।